বেলেগ ধৰণৰ নিচিনা হ'ব বুজিছেনে? তাৰপিছত মই মানে কথাটো বুজি পোৱা নাই কিমান সময় লাগিলে? মানে 10টা 32 হৈছে। মানে 10টা 32 মানে ৰাতি না দিনত? এইটো সেই ৰাতি। তাৰপিছত ভূমিকম্প আহি মানে কি হ'ল বেলিটো এতিয়া আপোনাৰ সেই বেলিটো নোলাই এতিয়া আপোনাৰ সেই ভূমিকম্প আহিলে বেলিটো মানে ক'ত পোৱালৈকে ঠিক নাই এতিয়া লগে লগে দিন হৈ গৈছিলে বুজিছে নাই? তাৰপিছত ভূমিকম্প আহি ভূমিকম্প আহি লগে লগে দিন হৈ গ'ল তাৰপিছত কিবা চৰাই এটা মাতিলে মুৰ্গীয়ে মাতিলে দেই। তাৰপিছত কিবা সেই এতিয়া এনেকুৱা সময়তে ৰাতি হৈ থাকে বুজিছে নাই? এতিয়া মানে ৰাতি মানে তুমি এতিয়া বিচনাতে আছা আৰু? মই এতিয়া বিচনাতে আছো। মানে আমেৰিকাতে ৰহি গ'ল নেকি? আমেৰিকা তোমাৰ এতিয়া তোমাৰ তাতে কিমান টাইম এতিয়া তাতে কিমান টাইম হৈছে? এতিয়া আমাৰ মোটামুটি 11টা বাজিল। কিমান হৈছে? আমাৰ এতিয়া আপোনাৰ সেই আমাৰ মানে 10টা বাজিব এতিয়া। এতিয়া 10টা বাজিব? দোকান খোলা খুলিছা নাই? মানে এতিয়া কিবা কেনেকে খুলিম আৰু এতিয়া হয় নাই? আৰু খালি দিনত খুলিবা আৰু? কি আচৰিত কথা দেই। ডাঙৰ ভূমিকম্প আহিছিলে। তাৰ মানুহ চানুহ একো ক্ষতি নাই? মানুহৰ ক্ষতি নাই কিছুমান মানুহৰ জিভা ওলাই গৈছিলে। তাৰপিছত তেনেকে ওলাই থাকিলে এতিয়া। জিভা জাল ওলাই গৈছে মানে তাতে জিভা মানে ওলাই আজি? তোমাৰ মাৰে জিভা ওলাই গৈছে নেকি? নোলাল বাৰু। কাৰ ওলালে তোমালোকৰ ওচৰৰ? ওচৰৰ কাৰো ওলালে অকণমান দূৰৰ মানুহ ওলাইছে। তাহাঁতৰ ওলাইছে বোলে মই শুনা পাইছিলো অলপমান টিভি দিছিল না বিকাশৰ বগাহঁতৰ ওলাইছে না জিভা? তাহাঁতৰ বগাহঁতৰ ওলাইছে তাৰ মাকৰ নোলালে মাক গুৱাহাটীত থাকিল না? এনেকে ওলাইছে বোলে কোনোবা কোনোবা ন? বৰ বেয়া কথা ওলাই কিন্তু। তাকেতো। আৰু কি এনে গোটেই সেই সমান বিলাক পাহাৰ আনি দিছে নেকি গোটেই? কিটো? তোমাৰ যিবিলাক তোমাৰ সমতল আছে তোমাৰ যিবোৰ সমান মাটিবিলাক আছে এইবিলাক পাহাৰ হৈ গৈছে নেকি? এইবিলাক মানে পাহাৰ হৈছে। এতিয়া তোমাৰ দোকান পাহাৰৰ ওপৰত যাব? মোৰ এতিয়া দোকানখন মানে ওখ হৈ যাব পুৰা একদম। এতিয়া পাহাৰৰ ওপৰতে আছা আৰু তুমি? আমি খালি কিনকে যাম গোটেই খাম দিওঁ। হেৰি কৰিব ওজন নাখায় সেইখিনি চব গোটেই পকা কৰি দিব লাগিব। পকা কৰা নাই এতিয়া কৰিব আৰু ন? বৰ বেয়া কথা হ'ল দেই কিন্তু। তাকেতো। আচৰিত কথা আমাৰ ভূমিকম্প নাই নালাগে। নহয় তাতো ৰাতি হৈ গ'ল একেবাৰে। মানে এতিয়া উল্টা পাল্টা হৈ গ'ল না বেলি নোলাই না মুঠেও? নাই এতিয়া অকণমান ওলাই বেলি ওলাই সেই আপোনাৰ দক্ষিণ চাইডে ওলাই যায় এনেকুৱা। আগতে পূবত ওলাইছিলে দক্ষিণতে ওলাই গৈছে। পূবৰ পৰা আমাৰ বেলিটো ওলাই দক্ষিণে দেখি আমাৰ ওলাই। বাপৰে। কি হলো কথাটো দেই? আচৰিত কথা কিন্তু এইটো দেই কিন্তু বৰ ডাঙৰ কথা হ'লে কথাটো একদম। এইটো বৈজ্ঞানিকে ঠিক কৰিব পাৰিব নে নোৱাৰে বৰ্তমান? আৰু আপুনি আচৰিত কথা বুজিছে নাই পানীখিনি এতিয়া ফ্ৰিজত থোৱা পানী নিচিনা চব ঠাণ্ডা। চব গোটা ঠাণ্ডা হৈ গ'ল? আৰু মানুহবিলাকৰ গৰমবিলাক কেনেকুৱা হৈছে সলনি হৈছে নেকি? মানুহবিলাকৰ গৰমটো আপোনাৰ মানে সেয়াই মানে কিছুমান কিবা বেলেগ নিচিনা চুলিবিলাক কিবা বেলেগ ধৰণৰ নিচিনা। চুলি কোলা বগা হালধীয়া এনেকুৱা থাকে হৈছে? আৰু ভৰি চৰি ভাঙিছে নাই কোনোবা? নাই সেই মানে জিভাই ওলাইছে আৰু নাই। জিভা ওলালে কি হাত কেনেকে খাব? তেনেকে আৰু উপায় নাই। আৰু জিভাটো ঠিক নহ'ব নেকি এইটো? নাই আকৌ যদি কেতিয়াবা ভূমিকম্প আহে তেতিয়াহে ঠিক হ'ব চাগে। আৰু লাগিতে আহিব? নাই আমি ক'ব নোৱাৰি নহয় এইবিলাক। 2 বছৰ পিছত আহিব পাৰে হয়। বেয়া কথা হ'ল কিন্তু বাপৰে। এইটো কিবা আছিলে কোনদিনা আহিছিলে? আপোনাৰ সেই আজি 20 তাৰিখ নহয় আপোনাৰ সেই 17 তাৰিখে আহিছিলে। 17 তাৰিখে ন? বাপৰে বাপৰে। তেতিয়া তুমি কি কৰি আছিলা দোকানত আছিলা নে ঘৰত আছিলা? মই তেতিয়া আপোনাৰ তেতিয়া সেই ৰাতিহে আহিছিলে হয়। তেতিয়া মই আপোনাৰ সেই ঘৰত আছিলা? ঘৰতে আছিলো। এতিয়া ভূমিকম্প আহি দিন হৈ গ'ল তাৰপিছত মোক চুখ ধুই দোকানলৈ গুচি আহিলো। হয় নেকি? তোমালোকৰ মানে কাৰো একো মানে ক্ষতি হোৱা নাই আৰু? সেয়া মানে মাছ দুটামান ওলাইছিলে বাৰু। মাছ? তোমালোকৰ এই ছোৱালীজনী কিবা হ'ল নেকি তাই? নাই। তাই নলবাৰীতে তবলা বজাই থকা হ'ল নেকি? নাই তাই নাই ঠিকে আছে এতিয়া। তোমাৰ দোকানত তোমাক কেলকুলেটাৰ লাগব নেকি? কেলকুলেটাৰ লাগব নেকি? এটা মোৰ আছে। কেলকুলেটাৰ নালাগে। টকবেক থাকা? টকবেক থাকে কেলকুলেটাৰ? এইটো ল'বা ভাল আছে কিন্তু। মজা আছে মালটো। ক'ত আছে এতিয়া আপুনি? মই এতিয়া বৰ্তমান ঘৰত আছো ৰ'বা। হোষ্টেল যোৱা নাই যাম অলপ দেৰিকে। কালি তাতে যে গান এটা দিছিলে হয় নাই? এইটো কোনে গোৱা গান চাগে? তোমাৰ ছাৰৰ মানে কোনোবা আমাৰ ভাগি নহয় আমাৰ উপাচাৰৰ আমাৰ যে চিনেমা পৰিচালনা আছিলে তেখেতৰ। গানটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আমি অন্ধকাৰতে দিব লাগিব দিব। ভালে আছে বাৰু। তোমাৰ চেনেলটো আছে নে নাই? চেনেলটো আছে একো দিয়াহে নাই। ছাবস্ক্ৰাইব কিমান মান হ'ল এতিয়া? বহুত দিন দিয়া নাই 391টা আছে। মানে তুমি আৰু মই একেগতি আমি আজিকালি মন এটা হৈছে এইবিলাক ভাই বন্ধ হৈ গৈছে মোৰ। মাজে মাজে মানে তেনেকে মাজে মাজে নহয় দিয়াই নাই। আজিকালি মোৰ এইবিলাক দিবা ইচ্ছা নাইকিয়া হৈছে। মই কালি এই গানটোৰ পৰা এটা ষ্টেটাছ কাটি পেলাই দিছো আৰু নতুন গানটো ওলালে আজি। 30 ছেকেণ্ড এটা কৰি পেলাই দিছো আৰু। বাকী কিবা কিনিবা আহিছে নেকি? তোমাৰ দোকানত জানদা কি পায় কোৱাচোন? আমাৰ মিটু কেছে বৰ্তমান আপোনালোকৰ শুনে আছে আপোনালোকে শুনিব তেখেতৰ বৰ্তমান দোকানত কি বস্তু পোৱা যায় আপোনালোকে গোটেই শুনিব আমাৰ তেখেতে জনাব। জনা নাচাপ্লাই জনা জনাইছো ৰ'ব। জনোৱা কি মানে কি আৰু থাকে কৈ যা এফালে কৈ যা মনত মিঠা হওক এইটো ৰচোন কি তাৰমানে সেই থাকে আৰু না আপুনি আপোনাৰ পেপাৰখন দিয়ক আপোনাৰ লিষ্টখন দিয়ক মই আমাৰ দৰ্শকক মানে জানিব বিচাৰিছে মানে এদি দিয়ক আপুনি জনাওক দোকানত ন আমাৰ মিটু কেছে জানিব বিচাৰিছে তাৰপিছত কালদুমা
আৰু মাজন দেশে এইকেইটা জানিব বিচাৰিছো মানে আৰু টফি জানা জানা মোৰ দোকান আপোনাৰ হেৰি টিভি পায় আৰু এইটো কি হেৰি আলমাৰি পায় আৰু ফ্ৰিজ পায় আকৌ হেৰি এইটো কি কয় বিচনা আৰু মৰ্টন বিচনা বৰ্তমান দাম কিমান চলি আছে আপোনাৰ তাত বৰ্তমান এতিয়া 5 টকা আৰু মৰ্টন 2000 বাপৰে বহুত দামী দেখোন আৰু শিখৰ কেনেকুৱা চলে শিখৰ কেটি বিমল 10 টকা 3500 মান হ'ব 3500 3500 এনেকুৱা ন আৰু কি পোৱা যায় আৰু কি চিপছ পোৱা যায় চিপছবিলাক কিমান দাম 55 টকা এটাত আৰু কি পোৱা যায় এই চিগনেচাৰ পোৱা যায় চিগনেচাৰ কিমান দাম আপোনাৰ 65 আৰু টিভিটো কিমান দাম জানে টিভি কিমান 4 টকা টিভিটো ইমান দাম কম আৰু আপোনাৰ তাত সেইকাৰণে মৰা ছাগলী মাংস পাই নে নাপায় পায় সেইটো কিমান দাম 250 আৰু গেলা পায় গেলা বিস্কুট সেইটো আপোনাৰ 3500 সেইটো দাম আৰু পচা মাছ পাই নে নাপায় সেইটো আপোনাৰ এইটো হেৰি 27000 ল'ব বাপৰে ইমান দাম সেইটো কেনেকুৱা লাগে পচা মাছটো খাই মানে আপোনাৰ একো নালাগে পানী নিচিনা সেইটো দাম ইমান সেইটো খাই কি উপকাৰ হ'ব পেট বিষাব মানে হাগিব এনেকুৱা হাগিলে বাৰু ভালে হ'ব পেটটো খালি হ'ব পেটটো বিষালে ক'তো যাব নালাগে ঘৰত বহি থাকিব পাৰিব নহয় জানো কথাটো কিন্তু এনেতো গোটেই মানুহটো এনেকে হাগা পতাপত নহ'ব পেট বিষ নুঠিব এই বস্তুটো খোৱাৰ লগে লগে পচা মাছটো খোৱাৰ লগে লগে 7000 টকা দি কিনি তেওঁ মানে সকলো ফালৰ পৰাই মানে লাভ হ'ব পেটৰ বিষ উঠাৰ লগে লগে ক'ৰবাত যাব বিচাৰিছিল স্কুল যাব বিচাৰিছিল হয় নহয় স্কুলত ফোন কৰি দিলে বাইদেউ মই যাব নোৱাৰো মোৰ পেটৰ বিষ উঠি তাৰপিছত আৰু এই কেতিয়াও মাকে ক'ব বাপু দোকানত যা মা মই দোকানত যাব নোৱাৰো হাগা লাগি বাটে চাতে কাপোৰ চাপোৰ ওলাব পানী হৈ যায় সেইকাৰণে যাব নোৱাৰো ঘৰতে লাগিল সেইটো ভাল হয় একদম বঢ়িয়া বস্তু দিছে আপুনি একদম মানে কি ক'ম মানে খাব কাৰণে আৰু সেই ভাষাই মই বেছি পোৱা নাই আৰু এই ইনভাৰ্টাৰ আছে ইনভাৰ্টাৰ দাম কিমান এইটো 2 টকা ইনভাৰ্টাৰৰ জৰিয়তে কি কৰিব পাৰি আপুনি একদম হেৰি ভাত বনাব পাৰিব আজিকালি মানে মানুহে লাইট জ্বলাব পাৰে কিন্তু ভাতো বনাব পাৰে ন আৰু কি ফেচিলিটি আছে এটা মেচিন এটা আছে মুতিব পাৰিব সেই মানে ইনভাৰ্টাৰৰ লেট্ৰিনো আছে মুতিব পাৰি সুন্দৰ কথা একদম বঢ়িয়া বঢ়িয়া বাকী ভাল এতিয়া আচ্ছা একদম ধুনীয়া আছো মই বোলো ফোন এসোপামান কৰোঁ